আজি আকৌ মাছ লৈ আহিলোঁ দেই। মানে এইকেইদিন গৰম পৰাৰ পৰা সদায় মাছ খোৱাই হৈ আছে আৰু সেয়া মাছৰ পেটটো সেয়া মাছ ভাজিবলৈ ৰেডি কৰিলোঁ। আচলতে মই এখন হাতেৰে কেমেৰা ধৰি এখন হাতেৰে ভাত ৰান্ধি থাকোঁ, সেইকাৰণে কেতিয়াবা মানে বস্তুবোৰ ইমান ভাল নেদেখি আৰু মই মানে কি হয় ষ্টেণ্ডত থৈ নলওঁ। ষ্টেণ্ডত থৈ ল'লে মানে ফিটিং কৰ কিবা কৰ বহুত বেছি সময় গুচি যায়, তাতকৈ মই হাতত লৈ মই যেনেকৈ কমফৰ্টেবল ফিল কৰোঁ আৰু তেনেকৈ কৰোঁ। আৰু এটা মই আজি ট্ৰিক শিকাইছোঁ দেই, আপোনালোকৰ যদি মোৰ নিচিনা মাছ ভাজোতে তেল চিটিকে তেতিয়া এই কামটো কৰিব পাৰে। তেলত যদি এনেদৰে নিমখ আৰু হালধি দি লয় নহয়, একেবাৰে মাছ ভাজোতে তেল নিচিটিকে। আৰু মোৰ মানে এই বস্তুটো বহুত ভয়, মোৰ হাতখন চালে আপোনালোকে আচৰিত হ'ব, ইমান জেগাত যে তেল চিটিকাৰ মানে চিন আছে। মানুহে ভাবিব বৰ কাম কৰে, পিছে ইমান কাম নকৰোঁ, কিন্তু সেয়াই আৰু। তাৰপাছত এইখিনি আছিল ৰঙালাওৰ বাকলি, মানে আজি ৰঙালাও বনাম। তাৰপাছত ভাবিলোঁ বাকলিখিনিও বনোৱা যাওক, আৰু বাকলিখিনি মই কি কৰিলোঁ, পিঁয়াজ আৰু তেলত সেনেকৈ ভাজিলোঁ। ভাজি উঠি মই ইয়াত অকণমান খাৰ দি ল'লোঁ, নামতে আছে নহয় খাৰ খোৱা অসমীয়া। তাৰপাছত খাৰ দি ল'লোঁ, মানে কেতিয়াবা অকণমান গাঁৱলীয়া হাতত বস্তুবোৰ খাব মন যায়, যিহেতু খাবলৈ নাপাওঁ ইয়াতে, গতিকে সেই আৰু এনেকৈ কৰি ল'লোঁ। তাৰপাছত ইফালে মাছৰ পেটুখিনিও মই ভাজি ল'লোঁ, পিছত দেখুৱাব নহ'ল, গৰম বহুত পৰিছে, ইমান দেখুৱাই থাকিব মানে নহ'ল সেইবাবে। আৰু এইখিনি ফুল, তাৰপাছত ৰঙালাও আলু তেনেকৈ কাটি লৈছিলোঁ মই চব্জি বনাবৰ কাৰণে, আৰু মাছৰ পেটুখিনি ধুনীয়াকৈ পিঁয়াজেদি ভাজিলোঁ, আৰু মাছখিনিও ধুনীয়াকৈ ভাজি হৈ গ'ল। আজি মানে সৰু মাছ খাব মন গ'ল কাৰণে সৰু মাছেই আনিলোঁ। তাৰপিছত এইফালে এইখিনি ৰঙালাওৰ বাকলিখিনি এনেকৈ হ'ব আৰু কেতিয়াবা মানে কেমেৰাটো ব্লাৰ হৈ গৈছে, জানেই নহয় ধোঁৱাটো আহে, সেইকাৰণে ব্লাৰ হৈ যায়। তাৰপাছত এয়া এতিয়া আকৌ এইখিনিত মই ভাবিলোঁ ৰঙালাও আৰু ফুল আলু তেনেকৈ চব মানে ভাজিটো বনাই দিওঁ। আৰু এয়া পিঁয়াজ আৰু নহৰু এনেকৈ দি লৈছোঁ। আপোনালোকে জানেই মই নহৰু এনেকৈ ফুটাই মানে এনেকৈ দি লওঁ তেলত, আৰু এনেকৈ দিলে আমি খাই ভাল পাওঁ মানে, আৰু সেইকাৰণে এনেকৈ দিলোঁ। আৰু আপোনালোকেও খাই চাব পাৰে, বৰ বেছিয়ে সোৱাদ হয়, মানে ভাল লাগে খাই। আৰু সেয়াই আৰু, কাৰণ মই এটা কথা গেৰাণ্টি দি ক'ব পাৰোঁ, মানে আমি ইমান বেয়াকৈ নাখাওঁ, মানে এইটো বহুত বেছি ভাল খাদ্য সেইটো কথা কোৱা নাই মই, মানে সোৱাদৰ কথাটো কৈছোঁ। মানে এনেকৈ যদি খাই আপোনালোকে সোৱাদটো ভাল পাব। আৰু পিঁয়াজটো অকণমান ৰঙচুৱাকৈ অকণমান ভাজিছোঁ, মানে নহৰুখিনি যদি ভালকৈ ৰঙচুৱাকৈ ভাজা যায় তেতিয়া ভাল লাগে। তাৰপাছত এইখিনি মই বহাই দিলোঁ। এয়া দেখিছে ৰঙালাওটো বৰ ধুনীয়া মিঠা আছিল, যিহেতু খাই ল'লোঁ সেইকাৰণে ক'ব পাৰিছোঁ। আৰু ফুল মই অনলি এটা দিছোঁ, বেছিকৈ দিয়া নাই, কাৰণ পাচলি বহুত বেছি হৈয়ে গ'ল কাটোতে। আৰু মানে ইমান গুৱাহাটীত পাচলিৰ দাম বাঢ়িছে, আপোনালোকৰ ফালে কেজি কিমান ক'বচোন, ভোলৰ কেজি কিমান? ইয়াতেতো বহুতেই দাম। পাচলি নৰ্মেলি ইমান খোৱাই নহয়, মাছ মাংসই খোৱা হয়, কিন্তু কেতিয়াবা ফাইবাৰৰ কাৰণে অকণমান পাচলিও খাব লাগে, সেইকাৰণে কেতিয়াবা খাওঁ আৰু। তাৰপাছত এয়া নিমখ দিলোঁ, মানে মই প্ৰথমতে অকণমান নিমখ দি এনেকৈ কৰি লওঁ, পিছত সোৱাদ অনুসৰি দিওঁ, আৰু প্ৰথমতে অকণমান সিজিবৰ কাৰণে দি লওঁ। তাৰপাছত লৰাই অকণমান সময় ভাজি ল'ম, আৰু ঢাকনি দি মানে ভাজিম দেই, বহুত বেছি তেলত নাভাজোঁ, কাৰণ মানে আজিকালি চব বস্তুতে কিবা নহয় কিবা বেয়া থাকেই নহয় জানো, গতিকে অকণমান কেতিয়াবা তেলটো কমাই খাবলৈ চেষ্টা কৰোঁ, কেতিয়াবা বেছিয়ে খোৱা হয়, সেইকাৰণে মানে কেতিয়াবা অলপ কমাই খাবলৈ চেষ্টা কৰোঁ। আৰু এতিয়া মই ধুনীয়াকৈ এইখিনি বনাওঁ, আৰু আজিৰ ভিডিঅ'টো মই এনেকৈ সামৰণি মাৰিছোঁ, মানে গৰমত আৰু মই নোৱাৰিছোঁ।